আজিলৈকে যিমানখিনি কাম কৰিলা ইউটিউবত ভাল বেয়া অভিজ্ঞতা আছে সেইখিনি অকণ জানিব বিচাৰিছোঁ আছে কিছুমান আছে বাৰু যিবিলাক ডাইৰেক্ট কেমেৰাত কিছুমান আছে কিন্তু কেমেৰাত মই ডাইৰেক্টলি নকওঁ কিন্তু এটা কৈ দিওঁ মানে আমাৰ লগত মানে এজনী ছোৱালী বহুত বেয়া কৰিছিল মানে আমি শ্বুটিঙো কৰিছিলোঁ দুদিনমান কৰি কিনে কিন্তু মানে অলপমান মানে বয়ফ্ৰেণ্ডৰ লগত কিবা কিবি কাৰণে অকণমান নমস্কাৰ কথা বতৰা অন্য এটা ভিডিঅ' আপোনাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ মই পৰাগ আৰু আজি মোৰ লগত উপস্থিত আছে আপোনালোকৰ মৰমৰ জনপ্ৰিয় ইউটিউবাৰ দুজনেই আছে অমৰ দা আৰু দীপজ্যোতি দা আপোনালোকে হয়তো চিনিয়ে পায় নাপায় যদিও কৰিছোঁ তেওঁলোকে দ্য টিম অফ লল ইউটিউব চেনেলটো শ্বৰ্ট ফিল্ম বনায় তেওঁলোকৰ লগত আজি বহুখিনি কথা পাতিম তেন্তে পলম নকৰিব কিছু কথা বতৰা হ'ল দুজনকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলত থেংক ইউ খবৰ কেনেকুৱা তোমালোকৰ খবৰ বঢ়িয়া তোমাৰ ভাল 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 আৰু টাইম মিলাই নাছিলোঁ বহুত দিন টাইম মোৰো মিলাব পৰা নাছিলোঁ সিফালে বৰষুণ থাকিল বেয়া নাই হ'ব নাই তোমালোকৰ ফিল্ম চলি আছে নেকি শ্বৰ্ট ফিল্মৰ কাম শ্বৰ্ট ফিল্ম কেইদিনমান আগতে দিলোঁ বাট এইকেইদিন চলা নাই মানে কাম বহা থকা ঠিক আছে বাৰু বহুখিনি কথা পাতিম আজি নিশ্চয় প্ৰথমে তোমালোকৰ পৰিচয়টো জানিব বিচাৰিছোঁ পৰিচয়টো ঠিক আছে চ' নমস্কাৰ মোৰ নাম দীপজ্যোতি দাস আৰু মোৰ ঘৰ হৈছে ছয়গাঁৱৰ কুকুৰমাৰা সত্ৰ কুকুৰমাৰা আমতলা সত্ৰ এখন গাঁৱত মানে কি হৈছে এইবিলাক কেমেৰা লাগি আছে না আৰু ইণ্টাৰভিউ এনেকৈ দি বনাই অলপ ভয় লাগি আছে শ্বৰ্ট ফিল্ম যদিও কৰোঁ অলপ মানে মাইক চাইক লগাই লৈছোঁ অলপমান নাৰ্ভাছনেছ হৈ আছে ট্ৰাই কৰিম নাই এখন বাৰু আৰু দাদাৰ জানে নমস্কাৰ মোৰ নাম অমৰজ্যোতি কুমাৰ আৰু মোৰ ঘৰ ইয়াতে মিৰ্জা বজৰাপাৰা আৰু মোৰ ঘৰত আছে মা দেউতা আৰু ভণ্টি আৰু মই ঠিক আছে বাৰু বহুখিনি কথা পাতি লাহে লাহে এতিয়া দুজনে শিক্ষাগত মানে শিক্ষা কিমানলৈ কি কৰিছা জানিব বিচাৰিছোঁ শিক্ষা মই BSc কমপ্লিট হ'ল 2000 কিমান হ'ল 22ত কমপ্লিট হ'ল BSc চ' এইখিনি তাৰ পৰা এতিয়া আৰু সেনেকৈ নাই বাৰু কিন্তু চাওঁ কিবা কোৰ্চ কৰোঁ নে নাই এতিয়া মানে একো পঢ়া নাই এতিয়া BSc পাছ বুলি ক'ব লাগিব কোৱালিফাই ঠিক আছে আৰু দাদা ময়ো ছেম খালি ই কৰিছে BSc আৰু মই কৰিলোঁ BA আৰু তাৰপিছত মই PGDCA কৰি আছোঁ বৰ্তমান সেইখিনি এতিয়া তোমাকে সুধিছোঁ দীপজ্যোতি দাক তোমাক বুলি ক'লোঁ দেই বেয়া একো নাই অমৰ দাৰ লগত সৰুৰ পৰা চিনাকি নে ডাঙৰ ইউটিউবৰ দ্বাৰা এনেকুৱা চিনাকি আমাৰ ছেকেণ্ড ইয়াৰ ন ইংলিছ টিউশ্যনত লগ পাইছিলোঁ মানে হাই ছেকেণ্ডাৰীত তেতিয়া লগ পাইছিলোঁ ই কৰিছিল ইংলিছৰ টিউশ্যন তাত ময়ো কৰিছিলোঁ তেনেকৈ লগ পাইছিলোঁ কেতিয়া হাই ছেকেণ্ডাৰী কেতিয়া দিছিল 2019 তোমালোকে ইউটিউব চেনেল কৰি আছা বহু বছৰে হ'ল কেতিয়া আৰু কেনেকুৱা পৰিস্থিতিত চেনেলটো খুলিছিলা ইউটিউব চেনেলটো আমি 2018 চাগে ন 2018ত কৰিছিলোঁ তেতিয়া মানে আমাৰ কেনেকুৱা হাই ছেকেণ্ডাৰী নহয় ফাৰ্ষ্ট ইয়াৰ হাই ছেকেণ্ডাৰী ন তেতিয়া টিউশ্যন কৰি আছিলোঁ মানে আমাৰ হাই ছেকেণ্ডাৰী 19তে দিছিলোঁ কিন্তু এই ষ্টাৰ্ট ক্লাছবিলাকতো 2018ৰ পৰা হয় তেতিয়া মানে আমাৰ আছিল ইংলিছ টিউশ্যনত লগ পালোঁ বুলি ক'লোৱে তো তেতিয়া মানে আমাৰ মানে অলপ ব্ৰেক টাইম থাকে কেনেকুৱা মোৰ আৰু ছায়েন্সৰ টিউশ্যনবিলাক থাকে ইফালে মানে মাজত গেপ থাকে মোৰ ঘৰটো অলপ দূৰত চ' সেনেকৈ ভাবোঁ বোলো ইউটিউব কিবা এটা ভিডিঅ' বনাওঁ না কমেডি ভিডিঅ' বনাওঁ আৰু সেইখিনি আমাৰ নাছিলে দেই ইউটিউবাৰ বহুত কম আছিল ন এতিয়া সেই ইউটিউবাৰ এতিয়া মিনি ভ্লগ ওলাইছে বহুত কিবা কিন্তু সেইখিনি সময়ত মানে নাছিলে আৰু ন চ' সেইখিনি ভাবিলোঁ যে এনেই কিবা কমেডি ভিডিঅ' বনাওঁ নেকি কিন্তু ভাবা নাছিলোঁ যে আজি শ্বৰ্ট ফিল্ম বনাই এনেকৈ ভাবা নাছিলোঁ এনেই বনাইছিলোঁ আৰু কমেডি বনাওঁ দিওঁ এতিয়া যদি চাব পাৰে আমাৰ চেনেলটো চ' কমেডি ভিডিঅ' আছে প্ৰথমতে আৰু কেনে মানে ষ্টাৰ্টিং কেতিয়া কৈছে আৰু ফিলিংছটো কেনেকুৱা আছিল মানে ধৰা কিছুমান পৰিস্থিতি থাকে ন যে মই ইউটিউব চেনেলটো কৰিম কিবা ৰহস্য থাকে তাৰ আগত ষ্ট্ৰাগলখিনি অকণমান জানিব বিচাৰোঁ চেনেলটো আৰু এনেকৈ নাই বাৰু কৈ দিয়া আমাৰ তুমি ষ্ট্ৰাগল ইমান বেছি এতিয়াতো আমি যিখিনি ষ্ট্ৰাগল বহুতখিনিয়ে ক'ব লাগিব কিন্তু প্ৰথমতে বাৰু সিমান আৰু মানে কেনেকুৱা একচুৱেলি আমি ইমান বেছি প্লেন কৰা নাছিলোঁ যে আমি ইমান কৰিম আমাৰ 1 লাখ হ'ব 2 লাখ হ'ব একো প্লেন কৰা নাছিলোঁ যি হয় হৈ থাকিব কৰি আছিলোঁ আৰু যিটো মানে কাম কৰে ন ভালকৈ যদি কামটো কৰে সফলতা হ'বই ৰিজাল্টটো আশা কৰিব নালাগে বহুত বেছি ভবা নাছিলোঁ আৰু তোমালোকে কৈছা ফানি ভিডিঅ' বনাইছিলা এই শ্বৰ্ট ফিল্মলৈ কেনেকৈ আহিলা ট্ৰান্সফাৰটো কেনেকৈ হ'ল তাৰ পৰা সেইটো 2019ত যেতিয়া মই বেলেগত কিবা এটা কোৰ্চ পঢ়িব গৈছিলোঁ তেতিয়া মানে মই তাৰ পৰা আহিলোঁ আহোঁতে মানে ভাবিলোঁ যে শ্বৰ্ট ফিল্ম এখন বনাই দিওঁ নেকি বহুত কমেডি ভিডিঅ' বনালোঁ এনেই আৰু বনাই দিওঁ বুলি শ্বৰ্ট ফিল্ম এখন মন গ'ল সেনেকৈ বনাই দিলোঁ আৰু সেইখন হওঁতে বহুতখিনি ভাল ৰেছপঞ্চ আহিছিল ন সেইখন মানে ভাল ৰেছপঞ্চ অহাৰ কাৰণে আমি নেক্সট আৰু প্লেন তেনেকৈ কি আছিল প্ৰথম ভাল পাব নাজানিলোঁ পায়ো হেৰুৱালোঁ বুলি আছিল কিন্তু এতিয়া সেইখন ইউটিউবত নাই দেই মানে কিয় নাই আজিকালি মানে আমাৰ অলপমান মানে মানুহ দুই এটা চাওঁতে মানে কিছুমান মানে কপিৰাইটটো জানেই তুমি সেইখন মানে কপিৰাইট ষ্ট্ৰাইক দিম বুলি কৈছিল মানে কোনোবা এজন মানুহে চ' তোমালোকে অকণমান জাষ্ট মিউজিক ইউজ কৰিছিলোঁ 10 ছেকেণ্ডমান মিউজিক ইউজ কৰিছিলোঁ কপিৰাইট দিম বুলি ক'লে বোলো ঠিক আছে হ'ব দিয়ক নহ'লে আঁতৰাই দিওঁ নহ'লে চ' সেইকাৰণে 8 লাখৰ ভিউজ আছিল তেতিয়া আজি হ'ল বহুত দিন ন ত' সেইখন ডিলিট কৰি দিছোঁ উপায় নাই আৰু তেতিয়া যেতিয়া আৰম্ভ কৰিছিলা ফিলিংছটো কেনেকুৱা আছিল বা লগৰীয়াসকলে ছাপোৰ্ট কৰিছিল নে তেতিয়াতো ছাপোৰ্ট বহুত দিছে কাৰণ এইখিনি সময়ত ইউটিউব বুলি ক'লে নাছিলে বুলি ক'লোঁ ন মানে বহুতে ভাল পাইছিল আৰু ইউটিউব লিংক শ্বেয়াৰ কৰিছিলোঁ আমি বঢ়িয়াকৈ ন হোৱাটছএপত গোটেই যিমান কণ্টেক্ট আছে চবকে এটা লিংক পঠাই দিছিলোঁ যিখিনি ভিউজ আহিছে হোৱাটছএপৰ পৰাই আৰু আমি সেইখিনি এণ্টাৰটেইনৰ কাৰণে কৰিছিলোঁ যে এটা ভিউজ আহে বিৰাট ভাল লাগে তেনেকুৱা ঠিক আছে অমৰ দা তুমি যেতিয়া শ্বৰ্ট ফিল্ম বনাইছিল দীপজ্যোতি
লগত সেই আগৰে পৰা আছিল না মাজতে তোমাৰ এন্ট্ৰিটো হ'ল নাই নাই আমি একদম ষ্টাৰ্টিঙৰ পৰা মানে ষ্টাৰ্টিঙৰ পৰা একদম আৰম্ভণিৰ পৰা মোবাইলেৰে কৰিছিলো নামটো অমৰে দি আছিল টিম অফ লল আছিল এইটো ময়ে কৈছিলো আমি ডাস্টবিনত নেকি এখন আমাৰ ৰেষ্টুৰেণ্ট আছে খাই আছিলো হঠাৎ ওলাল কিবা এটা নাম ভাবি আছিলো যেতিয়া আগতে কমেডি ভিডিঅ' আছিল ন লল মানে অলপ মানে ললটোৱে লটছ অফ লাভো বুজায় লটছ অফ লাফো বুজায় দুইটা মিলে সো এখানে কমেডিও মিলে লাভ ষ্টৰিও মিলে আৰু তোমালোকে বেছিভাগ লাভ ষ্টৰিবিলাক দেখিব দিয়া দেখা পাওঁ আৰু কেনেকুৱা ৰেছপন্সটো পোৱা মানুহবিলাকৰ পৰা ভালটো পোৱা নে বেছিকৈ বেয়াটো বেছিকৈ বলে এতিয়ালৈতো বাৰু যিকেইখন ফিল্ম বনালো ভাল ৰেছপন্সে পাইছোঁ এতিয়ালৈ আৰু কোনো এখন ফিল্মত বেয়া ৰেছপন্স পোৱা নাই বাৰু ভালেই লাভ ষ্টৰিত বহুত ভালে পায় কিন্তু কমেডি বনালে অলপমান আজিকালি অলপমান ডাউন পৰে আৰু চাবচোন মানে আজিকালি মানুহবিলাকে ভাল মানে ফিল্ম এখন নোচোৱা হৈছে যদি অকণমান কিবা বেলেগ দেখাম তেতিয়া সেইখনত চাব কিন্তু যদি এতিয়া আমি ৰিচেণ্টলি বনালো এখন মা বুলি বহুত ধুনীয়া এটা কনচেপ্ট হয় ভিউজো আহিছে কিন্তু আমি যিখিনি মানে এক্সপেক্ট কৰিছিলোঁ সেইখিনি নাপালোঁ আমি দুখীয়া প্ৰেম বুলি আছে এখন বাৰু প্ৰেমৰ কাৰণে 1 মিলিয়ন হৈছে কিন্তু মা বুলি কোৱাৰ লগে লগে কাৰণে বহুত মানুহে নাচায় কিন্তু যিসকলে চাইছে বেয়া হ'ব বুলি কোনো এটা কমেণ্ট অহা নাই ভাল হোৱাখিনি ভালে কৈছে বাৰু তো সেইটোৱে আৰু অলপ ইণ্টাৰেষ্ট কমিছে ভাল ভিডিঅ'ৰ প্ৰতি মানুহবিলাকৰ আচ্ছা বহুত বছৰ হ'ল বাৰু ইউটিউব কৰিবলৈ এই আৰ্নিংটো কিমানমান হৈছে বৰ্তমানলৈকে আৰ্নিং মানে কেনেকুৱা হৈ আছে আৰু মানে আগতে কেনেকুৱা আমাৰ এখন ফিল্ম বনালে আমাৰ নিজৰ পকেটৰ পৰা পইচা গৈছিলে এতিয়া মানে এনেকুৱা হৈছে আমাৰ ফিল্মখন বনালে মানে আমাৰ নিজৰ পৰা নাযায় আৰু মানে যিখিনি ইউটিউবৰ পৰা পাওঁ সেইখিনি পইচাই লগাওঁ আৰু তাৰ ফলত আৰু মানে অকণমান ৰয় আৰু নিজৰ ফালেও চলিব পাৰি আৰু সেইটোৱে ঠিক আছে যিটো টিম অফ লল ইউটিউব চেনেলত কিমানমান সদস্য আছে টিমটোত টিম লৈ কাম কৰা হয় 5-6জন মান আছে আৰু আমি গোটেই ছোৱালীও আছে তেনেকৈ ভিতৰত ছোৱালী তেনেকৈ পাৰ্মানেণ্টলি নাই বাৰু ছোৱালী চেঞ্জ হৈ থাকে মানে এইখনত যদি বেলেগ এজনী কৰিলে নেক্সটখনত আৰু বেলেগ এজনীয়ে কৰিলে তেনেকৈ চেঞ্জ হৈ থাকে মানে ওচৰৰ মানে বিচাৰিলে পাওঁ লীনাশ্ৰী হওক বা চনেয়া এনেকৈ আৰু আগতে হিমাশ্ৰী তনেয়া এনেকুৱাও আছিল বহুত ধৰক কোনোবা জইন কৰিব খোজে বা তোমালোকৰ ফিল্মত যদি কাম কৰিব বিচাৰে তেওঁলোকৰ চৰিত্ৰসমূহ চাই লোৱা নে প্ৰথমে নে ডাইৰেক্ট দি দিয়া কিছুমান বাৰু চাই ল'ব লাগে এক্সপিৰিয়েঞ্চটো সোধা যায় বা আগতে কৰিছিল নে নাই সেইটোৱে এনেকৈ সোধা যায় বাৰু বহুত বছৰে তোমালোকে কাম কৰি আছা আৰ্নিঙো হৈ আছে দুটাৰ মাজত কাজিয়া লাগে নে নালাগে মানে ইটো আৰ্নিং লৈ পেলাই পইচাটো মোৰ কিমান আৰ্নিঙক লৈ এতিয়ালৈ বাৰু সেনেকুৱা নাই সিও বুজে ময়ো বুজো গম পাওঁ ন কিমান আহে কিমান নাই এইবিলাক গমেই পায় এতিয়া মানে কেনেকুৱা হৈছে মই কৈছো চব ফিল্ম যদি মানে অলপ মানে আমাৰ বেকগ্ৰাউণ্ডটো ইমানো ভাল নহয় যে দেউতা মাহঁতে বহুত ডাঙৰ চাকৰি কৰে মানে তেনেকুৱা কৰিলে চব ফিল্মত অলপ চাই যায় কিন্তু আমাৰ বেকগ্ৰাউণ্ডটো একদম খুব মানে কম আৰু মানে তুমি চাবা চব ফিল্ম এখন বনালে বহুতখিনি ইনভেষ্টো কৰিব লাগে কিন্তু এতিয়া তুমি ভ্লগ চেনেল এটা খোলা তো ভ্লগ চেনেলতো ইনভেষ্ট কৰিবই নালাগে জাষ্ট ক'লে হ'ল তুমি চব ফিল্ম এখন বনালে কথাটো কৈছোঁ মানে মিউজিকত গ'ল খৰচ এতিয়া বাৰু মিউজিক ভালকৈ হেভিকৈ কৰা নাই প্লাছ আমাৰ এই কি কয় শ্বুটিঙৰ নামত গ'ল ক'ৰবাত যদি গুৱাহাটীৰ ফালে যদি কৰিব লগা হয় গাড়ী ল'ব লাগিল কথাটো মনতে এনেকৈ বহুতখিনি খৰচ পৰে এনে ধৰা বৰ্তমান সময়ত এখন শ্বৰ্ট ফিল্ম বনাই উলিয়াই দিয়ালৈকে কিমানমান মানে বাজেটটো কিমানমান হয় চব মানে ফিল্ম লৈ কথা আমি মাখন কৰিছিলোঁ মাখনত কিছুমানক পেইড কৰিব লগা হৈছে বা মাখনৰ শ্বুটিং বেলেগ কৰিছিলোঁ গুৱাহাটীৰ ফালে হৈছিলে ক'ৰবাত মানে ফিল্ম লৈ কথা মানে মিনিমাম 8,000 যাব মিনিমাম 8,000 মিনিমামটো কৈছোঁ একদম ওচৰত যদি কৰোঁ আৰু মানে তুমি চাবা 5 দিন 6 দিন কৰিলা শ্বুটিং ডেইলি তোমাৰ 1,000 কে খোৱাৰ নামত যাব যিমান কেইটা থাকিব খোৱাৰ নামত যাব আৰু তোমাৰ গাড়ী তেল আছে কিবা আছে আমাৰ বাৰু বাজেটটো এইটো ল' কিন্তু যদি তোমাৰ ভাল ফিল্মৰ কথা ক'ব যোৱা আমাৰ অসমৰ আব্বানীৰ কথা ক'ব তুমি ভাববই নোৱাৰা কিমান লেভেলত খৰচ হয় সেইটোৱে আৰু যিবিলাকে শ্বৰ্ট ফিল্ম কৰে ইমান বেছি আৰ্নিং কাৰো নহয় যদি মোৰ 1 লাখ টকা 2 লাখ টকা এইটো নহয় গম পাব চব ফিল্ম ময়ো জানো চব ফিল্মত কিমান আৰ্নিং হয় এতিয়া তুমি গম পাবা বহুত বছৰ তোমালোকৰ ইউটিউবত কাম কৰিবলৈ ধৰা শ্বৰ্ট ফিল্ম এখন বনাওঁতে তাৰ আগত বহুতো ভাল বেয়া এক্সপিৰিয়েঞ্চ থাকে এনেকুৱা কিবা ফানি আছে নেকি তোমালোকৰ শ্বৰ্ট ফিল্ম ক'লে কিবা ইনচিডেণ্ট এনেকুৱা ফানি ইনচিডেণ্টতকৈ অলপ বেলেগ ভয়ানক বেলেগ আছে আৰু কিবা বেলেগ ইনচিডেণ্ট হোৱা ন বহুত অকণমান ক'ব পাৰি যদি কেনেকুৱা ধৰণৰ ইনচিডেণ্ট হৈছিল ফানিটো কথা দিছোঁ বৰ্তমান আচ্ছা ফানি ইনচিডেণ্ট এনেকৈ মনত পৰা নাই কিন্তু মানে কি জানা হৈয়ে থাকে তোমাৰ এদিনত 10টামান হৈ যাব কিন্তু এইবিলাক এনেকুৱা ডাঙৰ তেনেকুৱা আৰু আমি মানে ফিল্মবিলাক ক'লে একদম চিৰিয়াছনেছকৈ নকৰোঁ যদি আমাৰ এতিয়ালৈ যিমানবিলাক ছোৱালী কৰিলে ন সিহঁতে গমেই পাব কেনেকুৱা লাগিলে আমাৰ লগত কাম কৰি একদম ফ্ৰীলি কৰোঁ আৰু একদম ভালকৈ আৰু গোটেইখিনি যাতে ভাল হয় চবৰে কোনো ভয় যাতে নাথাকে আৰু ন সেইটোৱে দুজনকে উভয়ে সুধিছোঁ দেই সৰুতে কি ইচ্ছা আছিল মানে অমুক হ'ম তামুক হ'ম ডাক্তৰ হ'ম ইঞ্জিনিয়াৰ হ'ম সৰুতে বাৰু এনেকুৱা ইচ্ছাটো চবৰে থাকে ডক্টৰ ইঞ্জিনিয়াৰ বুলি চবেই কয় আমিও কৈছিলোঁ চ' এইটো কিন্তু সেইটো নহয় আচলতে দেই অপজিট হয় সদায় ন যিটো ভাবি আহা সেইটো নহয় আচলতে
যিটো লাইনত আহিছা ধৰা শ্বৰ্ট ফিল্ম ইউটিউব লাইনত আহিছা ঘৰৰ পৰা ছাপোৰ্টটো পাই আছানে বৰ্তমান সময়লৈকে ছাপোৰ্ট কৰোঁ নকৰোঁ এনেকুৱা আৰু মানে সেইটো কাৰণ এইটো লাইন মানে এতিয়া কয় আৰু যে গভৰ্ণমেণ্ট জব এটা লাগে আৰু সোনকালে ছেকেণ্ড প্লেনিং ৰাখিছানে ছেকেণ্ড প্লেনিংটো আছে বাৰু নাথাকা নহয় আছে মই ৱেডিঙৰ কামবিলাকো কৰোঁ চ' তুমি জানাই চাগে ৱেডিঙৰ কামবিলাক কৰোঁ প্লাছ ইউটিউবো আছে চ' এনেকৈ আগতে টিউশ্যন চিউশ্যনো কৰিছিলোঁ কিন্তু এতিয়া টিউশ্যন কৰা নাযায় কাৰণ এইটো লাইন বেলেগ সম্পূৰ্ণ এইটো লাইন বেলেগ টাইম দিব নোৱাৰি আৰু অমৰ দা কৰিছে একে কাম দুটাৰে একে দুইটাৰে একে খালি মই ৱেডিঙত বেছি তেনেকুৱা নাযাওঁ তেনেকুৱা বেছি নাথাকোঁ আমাৰ নতুনকৈ কিবা এটা কামত শুনিছে নাই এইটো হ'ল আৰু ঠিক আছে তোমালোকে কৈছা 2019 পৰা ষ্টাৰ্ট কৰিছা ইউটিউব তেতিয়া শ্বৰ্ট ফিল্মৰ যিটো মানে ধৰা কাহিনী বা টপিক বা কোৱালিটি আৰু আজিৰ কোৱা সেইটো টপিকৰ মাজত পাৰ্থক্যটো কি দেখিছা মানে ডিফাৰেঞ্চটোতো বহুত বেছি ডিফাৰেঞ্চ আছে ন আগতে যদি স্কিপে চোৱা বা যদি কেমেৰাই চোৱা চ' নিজে ভাবোঁ আৰু ইম্প্ৰুভ হৈছে বুলি অকণমান আচ্ছা আৰু এইটো তুমি কাৰ কথা কৈছা আমাৰ কথাই কৈছা নে বেলেগৰ আমাৰ নিজৰ মানে কাহিনী সেইটোতো বহুত বেছি হৈছে আগৰ ভিডিঅ'বিলাক চালে গম পাবা নহয় বা তুমিও আগতে মোবাইলতে বাৰু এডিটিং কৰা গৈছিল মোবাইলতে কৰা গৈছিল বহুতখিনি আগতে শ্বৰ্ট ফিল্মৰ এতিয়া শেষত সুধিব বিচাৰিছোঁ আজিলৈকে যিমানখিনি কাম কৰিলা ইউটিউবত ভাল বেয়া অভিজ্ঞতা আছে সেইখিনি অকণমান জানিব বিচাৰিছোঁ ভাল অভিজ্ঞতাটো বহুতেই আছে ন ভাল অভিজ্ঞতা আছে কিন্তু বেয়া অভিজ্ঞতাও আছে বাৰু বহুতখিনিয়ে আছে ন তো বেয়া অভিজ্ঞতা কিবা মনত আছে নেকি বেয়া অভিজ্ঞতা আছে অলপ যে কিন্তু সেইবিলাক আৰু বেলেগ কথা বাৰু মানে কিছুমান আছে বাৰু যিবিলাক ডাইৰেক্ট কেমেৰাত কিছুমান আছে কিন্তু কেমেৰাত মই ডাইৰেক্টলি নকওঁ কিন্তু এটা কৈ দিওঁ মানে আমাৰ লগত মানে এজনী ছোৱালী বহুত বেয়া কৰিছিল মানে আমি শ্বুটিঙো কৰিছিলোঁ দুদিনমান কৰি কিনে কিন্তু মানে অলপমান মানে বয়ফ্ৰেণ্ডৰ লগত কিবা কিবি সেইকাৰণে অকণমান কাজিয়া লাগি মানে বহুত বেয়াকৈ মানে আমাক মানে হেৰি কৰিছে মানে শ্বৰ্ট ফিল্মখনৰ শ্বুটিং হৈয়ে গৈছিল কাৰণ চোৱা আমি এগ্ৰিমেণ্ট বাৰু ইমান নকৰোঁ এগ্ৰিমেণ্টটো কৰিব লাগে আচলতে দেই কিন্তু আজিকালি হ'ব এগ্ৰিমেণ্ট কৰোঁ বুলি কিন্তু চোৱা তুমি নিজে কৈছা যে এখন কৰিম বুলি কিন্তু যদি থাৰ্ড পাৰ্চন আহি যায় বেয়া লাগে ন কাৰণ বয়ফ্ৰেণ্ডটোৱে কৈছে এতিয়া বয়ফ্ৰেণ্ডটোতো কি নোৱাৰোঁ সিটো আৰু হাজবেণ্ড নহয় হয়নে নহয় মাক দেউতাকে যদি কৈছে কিহৰ বয়ফ্ৰেণ্ড হয়নে মাক দেউতাকে পাৰ্মিশ্যন দিছে সি বয়ফ্ৰেণ্ডটো মানে শ্বুটিঙৰ সময়ত প্ৰব্লেম দিয়ে এনেকুৱা প্ৰব্লেম আৰু এনেকুৱা নহয় যে আমি দুদিন শ্বুটিং কৰিছোঁ আমি একদম দূৰত গৈছিলোঁ ন দূৰত গৈছিলোঁ কথা থাকে ত' এনেই গ'ল ত' সেইকাৰণে ভাবোঁ আৰু এইবিলাক অলপমান সতৰ্ক থাকিব লাগিব এইবিলাকৰ পৰা আজিলৈকে মানে কোনখনত বেছি মানে ভিউজ অহা দেখিছা বা ৰেছপন্স মানুহৰ কোনখনত বেছি দেখিছা দুখীয়া প্ৰেমখনত 1 মিলিয়ন আছে বাৰু সেনেকৈ আৰু মই ক'লো ন তোমাক যোনখন মানে এক্সপেক্ট কৰি বনাম ভাল ভিউ আহিব বুলি সেইখনত নাহেই আৰু যোনখন নহ'বাকৈ বনাম সেইখনত ভিউ আহিব দুখীয়া প্ৰেম বুলি ইউটিউবৰ কথা ক'ব নোৱাৰি যোনখন 1 মিলিয়ন আহিছে সেইখন আমি এনেই জাষ্ট কৰিছোঁ ইমান বাজেটো নাছিলে এনেই জাষ্ট কৰিছিলোঁ ঠিক আছে বহুখিনি টাইম কথা পাতিলোঁ আৰু ইমান দূৰৰ পৰা আহি এইখিনি ইণ্টাৰভিউ দিছে তাৰ বাবে বহুত বহুত ধন্যবাদ তুমি আহিছা ন আৰু তুমি কৈছিলা ন 30 কিলোমিটাৰ আমাৰ ইয়াৰ পৰা তোমাৰ তাৰ পৰা তালৈহে হ'ব মোৰো ইয়াৰ পৰা কিমান কিলোমিটাৰ 20 কিলোমিটাৰমান হ'ব আৰু মোৰ ইয়াৰে তোমাৰ 1 কিলোমিটাৰ নে 2 কিলোমিটাৰ ইয়াৰ ঘৰ যিয়ে নহওক বাৰু থেংক ইউ ইমান ব্যস্তৰ মাজত শেষত কি ক'বা চেনেলটোৰ বিষয়ে আমাৰ চেনেলটো ইমান কষ্ট কৰি আছে আৰু পিছফালে দাদাই হ'ব চাগে চ' দাদা বুলি সম্বোধন কৰিলোঁ চ' দাদাও আছে আৰু ইফালে আমাৰ পৰাগ আছে বহুত কষ্ট কৰি আছে আৰু আপোনালোকে চাব চেনেলটো ভাল কোৱালিটি দিব বুলি মই আশা কৰিলোঁ ভাল কণ্টেণ্ট দি যাব ঠিক আছে আজি বিনতি সমাপ্ত কৰিছোঁ অন্য এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাৰিছোঁ ধন্যবাদ জয়া